Hello everyone. পথাৰ যাম যিহেতু এইবিলাক গাঁৱতে চাওঁতে খুলি থৈ যাওঁ আৰু কাৰণ কোন সময়ত বোকাত সোমাই মানে থাকি যাব গমে নাপাম সেইকাৰণে খুলি থৈ যাওঁ আগতে এবাৰ মোৰ এনেকৈ হৈছে মানে পথাৰত যাওঁতে ভৰি আঙুঠি খুলি থৈ যাব পাহৰি গ'লোঁ তাৰপিছতে পথাৰৰ পৰা আহি চাওঁ যে ভৰিত ভৰি আঙুঠি নাই আৰু মানে বোকাতে পথাৰতে থাকি গ'ল আৰু তাৰপিছত তেনেকৈ আকৌ নতুনকৈ বনাব পাইছোঁ সেইকাৰণে এবাৰ সেইটো ৰিস্ক নলওঁ আৰু এবাৰ মানে খুলি থৈ যাওঁ সবখিনি খুলি মেলি ঘৰতে থৈ যাওঁ এয়া ঘৰৰ পৰা আহিলোঁ আধা পালোহি মই পানী ল'লোঁ সেই আগৰ পৰা তাৰপিছত এতিয়া মানে মই চাইকেলতে যাম আৰু আমাৰ পথাৰখন মানে বহুত দূৰ সেইকাৰণে চাইকেলতে যাম আৰু ইমান দূৰ খোজকাঢ়ি যাব নোৱাৰোঁ মই আৰু ৰ'দটো যেনেকুৱা দিছে আজি মই চেচ পথাৰত ইমান দিন বৰষুণ কৰি আছে কিন্তু আজি এনেকুৱা ৰ'দ দিছে কি হয় নাজানো আৰু যিমানখিনি পাৰোঁ ৰুম তাৰপিছত আৰু ঘৰলৈ আহি যাম ইমান টাইম ৰখিব নোৱাৰিম চাগে মানে যিটো ৰ'দ দিছে যেনেকুৱা গৰম লাগিব এতিয়া যাওঁ আৰু যিমানখিনি পাৰোঁ সেইখিনি লৈ আহি যাম বাকী আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো মই গৈ আছোঁ এতিয়া চাইকেল চলাই এখন হাতে মোবাইল লৈ ভিডিঅ' বনাই পামে আৰু পথাৰ অলপ আছে ফাইনেলি আহি পালোঁ পথাৰ নামিলোঁ এতিয়া গৈ আছোঁ আমি ৰোৱা জেগালৈকে মোৰ মানে লাজ লাগে গাইজ মানুহৰ আগত কথা ক'বলৈ সেইকাৰণে লাহে লাহে কৈ আছোঁ পিছফালে এয়া মাহী আৰু মামী সেই আগত ৰুম মানে আৰু আমি ধান সেইবিলাক আমাৰ ৰোৱনী গাঁৱৰে চব আইতা মামী মাহী চব বৌ সেই আৰু সকলোৱে মিলি ৰুম ভালে লাগিব আজিৰ পৰা আমাৰ ধান ৰোৱা আৰম্ভ পথাৰত মানুহ মানে বেছি মানুহ হ'লে ভাল লাগে চাওকচোন একদম ৰং বিৰঙৰ পখৰা হৈ আছে চব ৰং মই মানে পানী দিয়া চাহ দিয়া তামোল দিয়া অলপ ৰুম বাৰু ময়ো নোৰোৱা আৰু গৈ আছোঁ বৰ্তমান গন্তব্যস্থানলৈকে মই ৰুব জানো অলপ চলপ দেখাই আছোঁ আপোনালোকক কেনেকৈ ৰুওঁ মই কিন্তু মোক কেমেৰা ধৰি দিবলৈ মানুহ নাই গাইজ কেনেকৈ ভিডিঅ' বনাওঁ নাজানো আৰু ট্ৰাই কৰিম আপোনালোকক দেখাবলৈ চাই থাকিব দেই আমাৰ ৰোৱনীকেইজনী বহুত ফাষ্ট ৰোৱাত লাগিলে আজি ৰ'দটো যেনেকৈ দিছে মৰিব লাগিব এইফালে মই অকণমান ৰুলোঁ দেই মানে কেমেৰা ধৰি দিয়া মানুহ নাই যিহেতু মাক মানে জোৰ কৰি কৈ বহুত জোৰ কৰাৰ পিছত অলপ ভিডিঅ' বনাই দিলে আৰু তাৰপিছত আমাৰ খতম হৈ গ'ল আজি ভুই ৰোৱা এটা পথাৰত মানে তো এতিয়া সকলোৱে উঠিলোঁ পথাৰৰ পৰা ৰুই উঠিলোঁ আৰু এতিয়া অকণমান জিৰাই চাহ তাহ খাওঁ কিবাকিবি খাই বৈ অকণমান জিৰাই ঘৰলৈ যাম আৰু নকৈ দিয়া খাই বাই বাই টা বাই বাই অলৰাইট বাই বাই ফাইনেলি আমাৰ হৈ গ'ল আজি ৰোৱা মানে এটা জেগাত হ'ল আৰু এটা জেগাত আছে সেইটো ছানডে ৰোৱা হ'ব গতিকে এতিয়া হৈ গ'ল এতিয়া বাজিলে 12:30 আমি খাই বৈ ওলাই আহিলোঁ আৰু এতিয়া ঘৰত যাওঁ আৰু বাই বাই আজিলৈ ইমানেই আছিলে ভিডিঅ'টো